ইউটিউবাৰ হয় আমাৰ বিকাশ চেত্ৰী ছাৰ আছে যে বিকাশ চেত্ৰী ছাৰেও কৈছে এইটো কথা আমাৰ ফুকন পাঠক ছাৰেও এইটো কৈছে যে মানে তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো আজি মই ইমানেই হেপী যে ইণ্ট্ৰ'টো ঘৰত দিবলৈ পাহৰি থাকিলোঁ তো মোৰ আজি হেপী হোৱাৰ কাৰণটো হ'ল আজি মই গৈ আছোঁ জান ভাস্কৰ দাহঁতৰ ঘৰত য়েছ মই জান ভাস্কৰ দাহঁতৰ ঘৰত যাই আছোঁ তো দেৰি নকৰি বলক আৰু ইফালে ভিউ চাওক অ' মাই গড কি মজা লাগিছে আৰু আহি পালোঁ আমি নৰনাৰায়ণ সেতু অৰ্থাৎ কিছুমানে পঞ্চৰত্ন ব্ৰিজ বুলি কয় কিছুমানে যোগীঘোপা ব্ৰিজ বুলিও কয় আৰু ইফালে ভিউ চাওক ভিউ বাই কি মজা লাগিছে কি ক'ম আৰু ভিউবিলাক মানে ইফালে এইবিলাক ঠাই আছে বহুত ধুনীয়া ধুনীয়া ঠাই পাহাৰ আছে ইফালে আৰু আহি পালোঁ মই টুলঙীয়া বজাৰ আৰু ফাইনেলি জান ভাস্কৰ দা আহিছে আৰু জান ভাস্কৰ দাই মোক ল'ব আহিছে তো বলক আৰু ফাইনেলি মই জান দাহঁতৰ ঘৰত আহি পালোঁ এয়া জান দা নমস্কাৰ ভাইটি আমাৰ ঘৰত আহি পাল আজি আৰু জান দাৰ কাৰণে মায়ে এখন বস্তু দিছে বাপৰে দিয়া মায়ে দিয়া বস্তু বোলে বহুত মৰমৰ হয় বহুত চেনেহৰ হয় বাপৰে ৰাজবংশী গামোচা ধন্যবাদ
লগতে তোমাৰ মাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ৰাজবংশী গামোচাখন মোক দোৱাৰ বাবে খুৰী বহুত বহুত ধন্যবাদ মোৰ কাৰণে যে মৰমৰ গামোচাখন পঠাই দিছ আৰু লগতে একদম ইখনৰ লগত চাৰ্টখনৰ লগত মিলি গৈছে মোৰ মিলি গৈছে কালাৰটো হালধীয়া বহুত বহুত ধন্যবাদ আপোনাক আৰু ভাইটি আমাৰ ঘৰত আছে একদম টেনশ্যন নল'ব আপুনি আৰু জানদা আমাৰ ভিউৱাৰ্ছৰ কাৰণে কিবা এটা ফিউচাৰৰ কাৰণে আচ্ছা আমাৰ ভাইটিৰ চেনেলটো আছে আই লাভ প্ৰিন্স ভিলেজ গতিকে চেনেলটো সকলোৱে চাব লাইক কমেণ্ট কৰিব আৰু যিসকল ভিউজাৰ আছে সকলোকে মানে মোৰ ফালৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আশা কৰোঁ সকলোৰে ভালে কুশলে থাকক তাৰে কামনা কৰিছোঁ আৰু এই ভাইটিৰ চেনেলটো সকলোৱে লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কাৰণ আপোনালোকৰ অবিহনে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ আপোনালোকৰ মৰম আশীৰ্বাদ আমাক সদায় লাগিব আৰু সহায় সহযোগিতা সদায় লাগিব ভুল ত্ৰুটি হ'ব পাৰে ভুলবোৰ শুধৰাই দিব আপোনালোকে কমেণ্টৰ জৰিয়তে আৰু তেতিয়াহে আমি গম পাম যে এইখিনি বস্তু ভুল হৈছে এইখিনি বস্তু শুদ্ধ হৈছে গতিকে মানুহ মাত্ৰই ভুল হোৱাটো স্বাভাৱিক কথা গতিকে সেই ভুলখিনি আপোনালোকে শুধৰাই দি যাতে জীৱনৰ পথত আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতা লাগিব আৰু জানদা বহুত ভাল একদম মই মোলৈ যেনেকুৱা একদম কি কৈছো এক্সপেৰিয়েন্স কৰি একদম মই মানে কি প্ৰেক্টিকেলত যি বস্তু মই তেনেকুৱা বস্তু একে বস্তু মানে মোৰ মানে বহুত বহুত ভাল লাগে লগ পাই লাজ ভয় এইবিলাক বস্তু মোৰ জীৱনত মানে নাই কিছুমানে ভয় কৰে কথা ক'ব কিছুমানে লাজ পায় সেইবিলাক কিন্তু মোৰ নাই দেই তোমাকো কৈছোঁ সেইকাৰণে যিহেতু ইউটিউবত আছা ইউটিউব যদি চলাব বিচাৰা তেতিয়াহ'লে একদম ভালকৈ চলোৱা একদম লাজ ভয় শংকা এইবোৰ জীৱনৰ পৰা আঁতৰাই দিয়া আৰু মোক বহুত ভাল ভাল ইউটিউবাৰো কৈছে যে কোনোবা যদি বেয়া কমেণ্ট দিয়ে সেইবিলাক একদম ইগনোৰ কৰি যোৱা মই ইগনোৰ আগৰ পৰা ইগনোৰ কৰি যোৱা সেইবিলাক একদম কেয়াৰ নকৰিবা মাজে মাজে অলপ মানে ভয় লাগে ডাঙৰ ইউটিউবৰ আগত গ'লে কিবা এটা নাই সেইটো নহয় এতিয়া ইউটিউবাৰ হয় আমাৰ বিকাশ চেত্ৰী ছাৰ আছে যে বিকাশ চেত্ৰী ছাৰেও কৈছে এইটো কথা আমাৰ ফুকন পাঠক ছাৰেও এইটো কৈছে যে মানে ইউটিউবাৰে হয় কোনো দিনে আৰু ময়ূৰ মিক্সাৰ ছাৰৰ নামটো ল'বই লাগিব কাৰণ তেওঁলোকৰ পৰা আমি মানে হেৰি পাওঁ সাহস পাওঁ তেওঁলোকে যিবিলাক কথা কয় আৰু মানে ইউটিউবাৰৰ কোনো সৰু ডাঙৰ নাই খালি মনোযোগেৰে কাম কৰিব লাগে সেইটোৱে কওঁ আৰু আৰম্ভণিৰ পৰাতো আমি জিৰ'ৰ পৰাই আৰম্ভ কৰোঁ না গতিকে কাৰোবাৰ ছাবস্ক্ৰাইব বহুত থাকিব কাৰোবাৰ কম থাকিব সেইটো লৈ একো ভাবিব লগা নাই কাৰণ যেতিয়া কাম কৰি থাকিম তেতিয়া ছাবস্ক্ৰাইব নিজে বাঢ়িব আৰু ভাল কাম কৰিলে এনেও ৰাইজে আদৰি ল'ব সেয়াই আৰু বিশেষ একো নাই আপোনালোককো সেইটো কথাই কওঁ আমাৰ নতুন প্ৰজন্ম যিখিনি ইউটিউবাৰ উঠি আছে একো চিন্তা কৰিব নালাগে সদায় ভাল ভাল ভিডিঅ' দি থাকা আৰু ভাল কাম কৰি থাকা ভগৱান আছে মানুহে যিমানে হিংসা নকৰক কিয় কৰিব দিয়া কিন্তু ভগৱান আছে ভগৱানে সদায় চকু মেলি চাব ভাল কাম কৰিলে বাকী সেয়াই আজি ভিডিঅ' ইয়াতে এণ্ড কৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আজিলৈকে বাই বাই মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিম বাৰু দিয়ক নেক্সট ভিডিঅ'ত পুনৰ লগ পাম বাই 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 বাই